What's up guys, welcome back to my another update. আজি কেইটামান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে আছে। সো চেনেলটো যদি নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি ল'ব। So আজি ফাৰ্স্ট আপডেট আছে অসমীয়া ছোৱালী ৰেখাৰ ওপৰত। আপোনালোকে অসমীয়া ছোৱালী ৰেখাক হয়তো বহুতে চিনি পায় যে তেওঁ ব্লগ ভিডিঅ'বিলাক আপলোড কৰি থাকে আৰু শেহতীয়াকৈ তেওঁ এটা ব্লগ আপলোড কৰিছে য'ৰ পৰা জানিব পৰা গৈছে যে তেওঁ ডিডি আছামৰ এটা ইণ্টাৰভিউ লৈ গৈছিল। ইয়াৰ আগতে ডিম্পু বৰুৱা গৈছিল। ইউটিউবাৰ হিচাপে ডিম্পু বৰুৱা ফাৰ্ষ্ট আছিল কিন্তু এইবাৰ সেকেন্ড হ'ব অসমীয়া ছোৱালী ৰেখা আৰু তাই ডিডি আছামত যোৱা সৰু ব্লগৰ অংশ এটা চাই লওঁ আহক। আনফালে মোৰ অকণমান ডিঙিটো মাতটো বহি থকা দৰে হৈ আছে। ইফালে এচি ৰুম, সেয়ে মই ডিঙিত এখন মেৰাই আছোঁ। এতিয়া আমাৰ অকণমান প্ৰেক্টিছ হৈ আছে, সময়ত এৰাই ল'ম। বাইদেউ বহি আছে সিফালে আৰু এতিয়া কাম খতম হৈ গ'ল। যিহেতুকে মোৰ কেমেৰাটো ধৰি দিব পৰাকৈ মোৰ লগত কোনো নাছিলে, সেইবাবে আমাৰ ইণ্টাৰভিউৰ সময়খিনি মই আপোনালোকক একো দেখাব নোৱাৰিলোঁ। এইখিনি মোক আন এগৰাকীয়েহে ভিডিঅ' কৰি দিছে। প্ৰগ্ৰেমটো আপোনালোকে চাব পাৰিব এপ্ৰিলৰ 12 তাৰিখে ডিডি আছাম নামৰ চেনেলটোত দিনৰ 2:30 বজাত আৰু পুনৰ চাব পাৰিব 14 তাৰিখে একেখিনি সময়তে। আশা কৰোঁ আপোনালোকে চাব। তাই কোৱা মতে এই ইণ্টাৰভিউটো আপোনালোকে এপ্ৰিলৰ 12 তাৰিখে ডিডি আছামত দেখা পাব আৰু এই ব্লগটো যদি আপোনালোকে সম্পূৰ্ণ চাব বিচাৰিছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ পিনে চাই ল'ব। ইয়াৰ পিছত নেক্সট আপডেট আছে পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দত্তৰ ওপৰত। তেওঁৰ ইনষ্টাগ্ৰামত এটা ষ্টৰি পোষ্ট কৰিছে য'ৰ পৰা জানিব পৰা গৈছে তেওঁৰ এক্সিডেণ্ট হৈছে। আহক তেওঁ কি কৈছে চাই লওঁ আমি। জীৱনত প্ৰথমটো এক্সিডেণ্ট হ'ল বাইকৰ এক্সিডেণ্ট। ৰাতিপুৱা 3:30 ভিডিঅ' বনাবলৈ গৈছিলোঁ। আজি চানডে এটা বেলেগ ভিডিঅ' মটো ব্লগিং নহ'লোৱে। কেনেকৈ এক্সিডেণ্ট হ'ল এইটো ভিডিঅ' পাব, ভিডিঅ' কওক এতিয়া ক'ব নোৱাৰোঁ। ভিডিঅ'ৰ ৰেকৰ্ড হৈ আছিলে আচলতে। বাপৰে ভাল বাছিলোঁ, সাংঘাতিক মানে খোজকাঢ়িব পৰা নাই। সেয়াই আৰু বাকী আজি ডেইলি ব্লগটো দিওঁ নে নিদিওঁ ক'ব নোৱাৰোঁ। কথাখিনি শুনি অলপ বেয়াও লাগিল দিয়কচোন। তো এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। ইয়াৰ পিছত নেক্সট আপডেট আছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই তেওঁ শেহতীয়াকৈ আপলোড কৰা এটা ব্লগত কৈছে যে তেওঁৰ এটা ফিল্ম আহি আছে ৰাজকুমাৰ দাৰ লগত। আপোনালোকে মোৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডৰ চৰাই চিৰিকটিৰ মাত শুনা পাইছে, ত' তাৰ বাবে চৰি, উপায় নাই কি ক'ম। চ' আহক এতিয়া ডিম্পু বৰুৱাৰ ব্লগৰ এই সৰু অংশ এটা চাই লওঁ। নতুন চিনেমাখন কেতিয়া আহিব? চিনেমা আহি আছে দুৰ্গা পূজা মানত আহিব। ৰাজকুমাৰ দাৰ এখন বুম ফিল্ম আহি আছে, অতি শীঘ্ৰে মোৰ ভিডিঅ'ত দেখা পাব। এটা স্পেচিয়েল ব্লগ হ'ব ফিল্মখনৰ আৰু লগতে ময়ো কিবা কিবি কৰিম ৰ'ব ফিল্মখনত। তো ডিম্পুৰাই ক'লে যে তেওঁ বোলে কিবা কিবি কৰিব চিনেমাখনত, হয়তো তেওঁ সেই চিনেমাখনত এক্টিঙো কৰিব পাৰে। দুৰ্গা পূজাৰ সময়ত ৰিলিজ হৈ আছে চিনেমাখন। ইয়াৰ পিছত নেক্সট আপডেট আছে ৰিচা ভাৰদ্বাজৰ ওপৰত। ৰিচা ভাৰদ্বাজৰ ইনষ্টাগ্ৰাম ষ্টৰীৰ পৰা জানিব পৰা গৈছে যে তেওঁৰ এটা নতুন গান আহি আছে আৰু সেই গানটোৰ নাম হ'ব পৰিলো তোমাৰে প্ৰেম। আশা কৰোঁ এই গানটো শুনিও ভাল লাগিব আগৰ গানটোৰ নিচিনাকৈ। ইয়াৰ পিছত নেক্সট আপডেট আছে বিবেক বৰাৰ ওপৰত। বিবেক বৰাই তেওঁৰ ইনষ্টাগ্ৰামত ভিডিঅ' কিছুমান আপলোড কৰিছিল য'ৰ পৰা জানিব পৰা গৈছে যে তেওঁৰ এটা মিউজিক ভিডিঅ' নতুন আহি আছে আৰু সেইটোৰ নাম হ'ব মেঘালী। আহক সেই ভিডিঅ' কেইটা আমি চাই লওঁ অলপ। এই শ্বুটিং ভিডিঅ'টোৰ পৰা এনেকুৱা লাগিছে গানটো বহুত ভাল লাগিব। ইয়াৰ পিছত আকৌ নেক্সট আপডেট আছে ডিম্পু বৰুৱাৰ ওপৰত। আপোনালোকে সকলোৱে হয়তো গম পায় যে ডিম্পু বৰুৱাই কিছুদিন আগতে গোৱালৈ গৈছিল আৰু তাতে গৈ বহুকেইটা ব্লগ বনাইছিল আৰু নেক্সট ক'ত যাব সেইটো আপডেট তেওঁ ইনষ্টাগ্ৰাম ষ্টৰীত দিছে। তেওঁ নেক্সট যাব গুজৰাটলৈ। তেওঁ ষ্টৰীত লিখিছে যে ব্লগ বনাম তাত গৈ ৰেডি ফৰ গুজৰাট। চ' আশা কৰোঁ অতি সোনকালে গুজৰাটৰ ব্লগ কিছুমান দেখা পাম ডিম্পু বৰুৱাৰ পৰা। চ' গাইজ আজিৰ আপডেট এইকেইটাই আছিল। যদি চেনেলটোত নতুন আহিছিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি ল'ব। তো টাটা বাই বাই।